মই সদায় ড্ৰিমাৰ হয় মোৰ সেইটোৱে প্ৰব্লেম মই কি হ'ব বিচাৰিছিলোঁ মই নাজানো বাট অফক'ৰ্ছ মিউজিচিয়ান মই সৰুতে মা দেউতাক কৈ দিছিলোঁ যে মই মিউজিচিয়ানেই হ'ম মই ভাল তবলা বজাইছিলোঁ মই ভাল ৰিদম বজাইছিলোঁ বেলেগ বেলেগ তাৰপিছত গানো গাইছিলোঁ ভাল বুলি জানো কিন্তু মই সৰুতে গান নাগাইছিলোঁ ইমান কিন্তু যেতিয়া গাওঁ চবে কয় যে ভাল গায় মানুহে কেতিয়া জোৰ কৰিলে মই কেতিয়াও নাগাওঁ চ' সেই ধৰণে ডাঙৰ হৈছোঁ আৰু মা দেউতাই কেতিয়াও জোৰ নকৰিলে দেউতাই এটা বস্তু শিকালে যে ভাল কিতাপ পঢ়িব লাগে সেইকাৰণে বিভিন্ন ভাষাৰ কিতাপ পঢ়িলোঁ প্ৰায় 7টামান ভাষা ইভেন সংস্কৃতো মই পঢ়িছোঁ সংস্কৃত যদিও মোৰ লেংগুৱেজ নাছিলে তথাপি মই সংস্কৃত ক্লাছটো মই এনেই কৰোঁ কিন্তু ছাৰে মোক সোধে তোমাৰ লেংগুৱেজ তোমাৰতো নহয় এইটো তুমি কিয় ক্লাছ কৰিলে মই লেংগুৱেজটো ভাল পাওঁ সেইটো মোক বহুত শিকালে সেইটো আচলতে দেউতাৰ পৰা আহিলে জীৱনত জুবিন গাৰ্গৰ কেতিয়া আহিল যে মনলৈ যে মই গান গাব লাগে আৰু এগৰাকী কণ্ঠশিল্পী হিচাপে এগৰাকী গায়ক হিচাপে মই সেইটো দেৰিকৈ আহিছে কিন্তু সেইটো আগতে এতিয়া মই এগৰাকী ছিংগাৰৰ নাম ল'ম তাই যে আজিকালি গান নাগায় লোনা সোণোৱাল উজনি অসমৰ তেখেত তাইলৈ মই বজাইছিলোঁ মইতো বহুত লগত বজাইছোঁ বেছিভাগৰ লগত বজাইছোঁ তেতিয়া মই কীবৰ্ড বজাওঁ তেতিয়া ৰিহাৰ্চেলত যেতিয়া মই গাওঁ মানে লোনাই মোক কয় যে তুমি ইমান ধুনীয়া গোৱা তুমি গান কিয় নগোৱা মই বোলো মই যিদিনা মই এলবাম লৈ আহিম নিজৰ গান লৈ যিদিনা আহিম মই সেইদিনাহে গান গাম মানে তেতিয়াৰ পৰা জুবিন গাৰ্গ খুব জেদি আছিল নেকি নিজৰ চেলেঞ্জটো অকণমান বেলেগ আৰু এইটো আছে আৰু এতিয়াও আছে তেতিয়াও আছিলে চ' লোনাহঁতে মোক বহুত হেৰি কৰিছে ইভেন মই জিতুলদাৰ লগত বজাইছিলোঁ চ' তেতিয়াৰ তেওঁলোকে জানে যে মই গান গাওঁ কিন্তু মই তেতিয়া মই প্ৰায় মানে প্ৰফেচনেলি মই গোৱা নাছিলোঁ বা তেতিয়া মই বজাই ভাল পাইছিলোঁ সেইটো চাগে মোৰ ফেজ আছিল মই বজাই ভাল পাওঁ তেতিয়া মিউজিক কৰি ভাল পাওঁ কম্প'জ কৰি ভাল পাওঁ তেতিয়া মোৰ প্ৰথম গীতটো কেনেকৈ গোৱা হ'ল ক'ত গোৱা হ'ল জীৱনৰ প্ৰথম গীত বুলি যাক কোৱা হয় ষ্টেজত কিংবা ৰেকৰ্ডিংটো অনামিকা নিশ্চয় প্ৰথম হ'ব ৰেকৰ্ডিং অনামিকা তাৰ আগত এটা কৰিছিলোঁ কিন্তু সেইটো পিছত ৰিলিজ হ'ল সপোনৰ সুৰ বুলি এটা এলবাম কৰিছিলোঁ য'ত মই মিউজিকো কৰিছিলোঁ ষ্টেজত বুলি ক'বলৈ গ'লে মই একদম তেতিয়া একেবাৰে সৰু আৰু এইটো নাৰ্চাৰীত প্ৰান্তিক কিণ্ডাৰগাৰ্টেন বুলি এখন স্কুল আছে এখন কৰিমগঞ্জত মোৰ দেউতা তাত মেজিষ্ট্ৰেট আছিলে মই সদায় ড্ৰিমাৰ হয় মোৰ সেইটোৱে প্ৰব্লেম মই কি হ'ব বিচাৰিছিলোঁ মই নাজানো বাট অফক'ৰ্ছ মিউজিচিয়ান মই সৰুতে মা দেউতাক কৈ দিছিলোঁ যে মই মিউজিচিয়ানেই হ'ম মই ভাল তবলা বজাইছিলোঁ মই ভাল ৰিদম বজাইছিলোঁ বেলেগ বেলেগ তাৰপিছত গানো গাইছিলোঁ ভাল বুলি জানো কিন্তু মই সৰুতে গান নাগাইছিলোঁ ইমান কিন্তু যেতিয়া গাওঁ চবে কয় যে ভাল গায় মানুহে কেতিয়া জোৰ কৰিলে মই কেতিয়াও নাগাওঁ চ' সেই ধৰণে ডাঙৰ হৈছোঁ আৰু মা দেউতাই কেতিয়াও জোৰ নকৰিলে দেউতাই এটা বস্তু শিকালে যে ভাল কিতাপ পঢ়িব লাগে সেইকাৰণে বিভিন্ন ভাষাৰ কিতাপ পঢ়িলোঁ প্ৰায় 7টামান ভাষা ইভেন সংস্কৃতো মই পঢ়িছোঁ সংস্কৃত যদিও মোৰ লেংগুৱেজ নাছিলে তথাপি মই সংস্কৃত ক্লাছটো মই এনেই কৰোঁ কিন্তু ছাৰে মোক সোধে তোমাৰ লেংগুৱেজ তোমাৰতো নহয় এইটো তুমি কিয় ক্লাছ কৰিলে মই লেংগুৱেজটো ভাল পাওঁ সেইটো মোক বহুত শিকালে সেইটো আচলতে দেউতাৰ পৰা আহিলে জীৱনত জুবিন গাৰ্গৰ কেতিয়া আহিল যে মনলৈ যে মই গান গাব লাগে আৰু এগৰাকী কণ্ঠশিল্পী হিচাপে এগৰাকী গায়ক হিচাপে মই সেইটো দেৰিকৈ আহিছে কিন্তু সেইটো আগতে এতিয়া মই এগৰাকী ছিংগাৰৰ নাম ল'ম তাই যে আজিকালি গান নাগায় লোনা সোণোৱাল উজনি অসমৰ তেখেত তাইলৈ মই বজাইছিলোঁ মইতো বহুত লগত বজাইছোঁ বেছিভাগৰ লগত বজাইছোঁ তেতিয়া মই কীবৰ্ড বজাওঁ তেতিয়া ৰিহাৰ্চেলত যেতিয়া মই গাওঁ মানে লোনাই মোক কয় যে তুমি ইমান ধুনীয়া গোৱা তুমি গান কিয় নগোৱা মই বোলো মই যিদিনা মই এলবাম লৈ আহিম নিজৰ গান লৈ যিদিনা আহিম মই সেইদিনাহে গান গাম মানে তেতিয়াৰ পৰা জুবিন গাৰ্গ খুব জেদি আছিল নেকি নিজৰ চেলেঞ্জটো অকণমান বেলেগ আৰু এইটো আছে আৰু এতিয়াও আছে তেতিয়াও আছিলে চ' লোনাহঁতে মোক বহুত হেৰি কৰিছে ইভেন মই জিতুলদাৰ লগত বজাইছিলোঁ চ' তেতিয়াৰ পৰা তেওঁলোকে জানে যে মই গান গাওঁ কিন্তু মই তেতিয়া মই প্ৰায় মানে প্ৰফেচনেলি মই গোৱা নাছিলোঁ বা
তেতিয়া মই বজাই ভাল পাইছিলোঁ সেইটো চাগে মোৰ ফেজ আছিলোঁ মই বজাই ভাল পাওঁ তেতিয়া মিউজিক কৰি ভাল পাওঁ কম্প'জ কৰি ভাল পাওঁ তেতিয়া মোৰ প্ৰথম গীতটো কেনেকৈ গোৱা হ'ল ক'ত গোৱা হ'ল জীৱনৰ প্ৰথম গীত বুলি যাক কোৱা হয় ষ্টেজত কিংবা ৰেকৰ্ডিংটো অনামিকাৰ নিশ্চয় প্ৰথম হ'ব ৰেকৰ্ডিং অনামিকা তাৰ আগত এটা কৰিছিলোঁ কিন্তু সেইটো পিছত ৰিলিজ হ'ল সপোনৰ সুৰ বুলি এটা এলবাম কৰিছিলোঁ য'ত মই মিউজিকো কৰিছিলোঁ ষ্টেজত বুলি ক'বলৈ গ'লে মই একদম তেতিয়া একেবাৰে সৰু আৰু এইটো নাৰ্চাৰীত প্ৰান্তিক কিণ্ডাৰগাৰ্টেন বুলি এখন স্কুল আছে এখন কৰিমগঞ্জত মোৰ দেউতা তাত মেজিষ্ট্ৰেট আছিলে